হাম নমস্কাৰ। আজি BTC চৰকাৰৰ দ্বাৰা যে এটা কমিউনিটি ভিজন ডকুমেণ্টছ ইয়াৰ এই ডিষ্ট্ৰিবিউশ্যন বা সকলো জনগোষ্ঠীক চৰকাৰৰ যিটো ভিজন এই জাতিটোৰ ওপৰত এইটো অৰ্পণ কৰাৰ এই অনুষ্ঠানটোত আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, আমাৰ BTCৰ সকলোৰে শ্ৰদ্ধাৰ চিফ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ শ্ৰদ্ধাৰ অসমৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, অশোক সিংঘাল ডাঙৰীয়া, UG ব্ৰহ্ম ডাঙৰীয়া, ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, ৰণজ পেগু ডাঙৰীয়া, আৰু ইয়াতে উপস্থিত আমাৰ চিফ ছেক্ৰেটাৰী ৰবি কটা ডাঙৰীয়া, DGP GP সিং ডাঙৰীয়া, আৰু আমাৰ মাজত অতিথি আছে সুদূৰ শ্বিলঙৰ পৰা আহিছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ইমিনেণ্ট জাৰ্ণালিষ্ট শ্ৰীমতী পেট্ৰিচিয়া মুকিম ডাঙৰীয়ানী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ইয়াত বিভিন্ন ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ ডাঙৰীয়াসকল, আমাৰ MP দিলীপ শইকীয়া ডাঙৰীয়া, জয়ন্ত বসুমতাৰী ডাঙৰীয়া, BTCৰ বিধায়ক ডাঙৰীয়াসকল, আমাৰ EM ডাঙৰীয়াসকল, আমাৰ স্পীকাৰ শ্ৰী কাতিৰাম বড়ো ডাঙৰীয়া, ডেপুটি স্পীকাৰ ডাঙৰীয়া, আৰু সকলো আমাৰ MCLA ডাঙৰীয়া, আমাৰ BTCৰ সকলো জনগোষ্ঠীৰ নাগৰিকক নেতৃত্ব দিয়া আমাৰ বিভিন্ন দলৰ বিভিন্ন সংগঠনৰ সভাপতি সম্পাদককে ধৰি অন্যান্য বিষয়ববীয়া আৰু উপস্থিত ৰাইজ, এয়া এটা খুবেই ডাঙৰ উদ্যোগ যে BTC চৰকাৰে আজি BTCক বসবাস কৰা প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ জাতিগত বিষয়ৰ পৰা আৰম্ভ কৰি তেখেতসকলে বসবাস কৰা এই অঞ্চলৰ বিভিন্ন দিশৰ সমস্যাবিলাক চিনাক্ত কৰিবৰ কাৰণে চিনাক্তকৰণৰ কাৰণে চেষ্টা চলাইছে, আৰু সেইবোৰ বিষয়টো কেনেকৈ আমি সবৰ দৃষ্টিকোণ কৰিব পাৰোঁ সেইটো লক্ষ্য ৰাখি ফালে প্ৰত্যেকটা জাতিৰ ওপৰত BTCৰ নজৰত দৃষ্টিত কেনেকুৱা অৱস্থাত আছে সেইটো লৈ এটা ডকুমেণ্টছ বনাইছে, যিটো ডকুমেণ্টছে অকল BTC চৰকাৰ নহয়, BTC চৰকাৰৰ বাহিৰত থকা সকলো ব্যক্তিকে এই বিষয়ে জানিবলৈ দিব। BTCৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিশেষ কৰি তেওঁলোকৰ ভাষা কলা সংস্কৃতি ধৰ্ম বিশ্বাস তেওঁলোকৰ সমাজ নীতি তেওঁলোকৰ অৰ্থনীতি শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি সকলো বিষয়ে অতি সহজে এই ডকুমেণ্টছৰ দ্বাৰা অৱগত হ'ব। ইয়াৰ পিছত যিসকলে এই দেশত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ দ্বাৰা কৰ্তৃত্বৰ দায়িত্ব পাইছে, যাক কৰ্তৃত্ব প্ৰদান কৰা হৈছে, যিসকলে চৰকাৰৰ দায়িত্বত আছে, এই চৰকাৰৰ দায়িত্বত থকা ব্যক্তিসকলৰ কাৰণে আমাৰ BTC অঞ্চল ইয়াত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত প্ৰত্যেকটা জাতিকে চুই যাব পৰা পৰিকল্পনা ল'ব পাৰিব, আৰু সেই পৰিকল্পনাৰ আধাৰত বিভিন্ন ধৰণৰ আঁচনি আৰু প্ৰগ্ৰামবিলাক ল'বলৈ সক্ষম হ'ব। এইটো অকল আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰেই মাত্ৰ নহয়, ভৱিষ্যতৰ চৰকাৰবোৰেও এই ডকুমেণ্টছৰ দ্বাৰা ডকুমেণ্টছৰ জৰিয়তে এই BTCত কি ধৰণৰ পৰিকল্পনা আধাৰত
কাৰ্যসূচীবিলাক লৈ ফালে আঁচনিবিলাক লৈ ফালে কাম কৰিলে এই জাতি জনগোষ্ঠীৰ সমস্যাবিলাকো সমাধান হ'ব পাৰে। বহুতো সৰু সৰু জাতি জনগোষ্ঠী আছে যাৰ জনসংখ্যা বহুত কম, যেনেকৈ আপোনাৰ হাজঙৰ পৰা আৰম্ভ কৰি বৰ্মন কছাৰী গাৰো ৰাভা তেনেকুৱা ধৰণৰ বহুতো জনগোষ্ঠী আছে যাৰ জনগোষ্ঠীটোৱে BTCৰ বিভিন্ন চুকে কোণে বসবাস কৰি আছে, চবে একেলগে নহয়, স্কেটাৰ হৈ আছে। গতিকে তেনেকুৱা জাতিটোৰ সমস্যা যদি সমাধান হ'ব লাগে তেতিয়া চৰকাৰ এখনৰ এটা ভাল পৰিকল্পনা লাগিব আৰু সেই পৰিকল্পনাৰ আধাৰত এফেক্টিভ কিছুমান কাৰ্যসূচী ল'ব লাগিব আৰু আঁচনি ল'ব লাগিব। তো তেনেকুৱা ক্ষেত্ৰত মই ভাবোঁ আজিৰ এই ভিজন ডকুমেণ্টছে সহায় কৰিব আৰু সেই ভিজন ডকুমেণ্টছৰ জৰিয়তে সকলোৰে সমস্যাক আজি সকলোকে অৱগত কৰাৰ কাৰণে BTCয়ে যিটো পদক্ষেপ লৈছে মই ভাবোঁ ভৱিষ্যতত BTCৰ বসবাস কৰা প্ৰত্যেকজন নাগৰিকৰে উপকাৰ হ'ব। গতিকে সেইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।